বাহিৰৰ পৰাই আই মাতৃসকলে এনেকৈ সেৱা ধৰিছে, সেইফালে চাব আছে আচলতে। মই দূৰৰ পৰা আপোনালোকক দেখুৱাইছোঁ যে আইতাও আহিছে। এয়া আমি বৰপেটা সত্ৰত আছোঁ আৰু কাষত খুৰী এগৰাকী আছে। বহুতে কয় বৰপেটা সত্ৰত মহিলা প্ৰৱেশ কৰিব নিদিয়ে, বেয়া পায়। কিছুমান শিক্ষিত মহিলাবিলাকে প্ৰতিবাদ কৰে। আপোনালোকে কি কয়? আমার মতে সোমাবলে যোনদিনা আমি শৰণ লওঁ সিদিনাখন তুলসীৰ খুঁটাৰ গুৰিকেইটাতে সোমাব দিয়ে, তাৰপিছত আৰু নেদেয়। আমাক আৰু সোমাবলে বাহিৰত আমি বাৰান্দা আপোনালোক একদিন সোমাব পাৰে, তাৰমানে একদিন সোমাব পাৰে। একদিন সোমাব পাৰোঁ। আমি যোনদিনা শৰণ লৈছোঁ সিদিনা আমি সেই কৰিছোঁ, তাতে তুলসীৰ খুঁটাৰ গুৰিৰ ভিতৰত আমাক শৰণ দিছে, সিদিনাই পাইছোঁ আইন নৰোঁ। তাৰপিছত ৰাতিপুৱা হ'লে আমি এতিয়া চব লাইন পাতি চব প্ৰসংগ হয়, এতিয়া হেৰি পাতখানি বহে, আমি এতিয়া বহোঁ। আমি আৰু গধূলিও হয়, গধূলি একবাৰ হয়, দুপৰা হয়। ভিতৰত এই ভাতবিলাক এই ভকতজনে অকলে কৰে আৰু আমি দুটাই বাহিৰত কৰোঁ। ৰাতিপুৱা আইসকলৰ আগতে প্ৰসংগ হয় আৰু ভিতৰত পিছত হয়। ৰাতি আৰু যেথেন ভাগৱত পাঠ হ'ব তেথেন আৰু প্ৰসংগ ল'ব। সদায় হয়, সদায় 14 প্ৰসংগ চলিয়ে থাকে। তাৰপিছত আৰু এই হ'লে মঠৰ ভিতৰত মঠৰ ভিতৰত তাতে প্ৰসংগ কৰিব। ৰাতিপুৱা মানে 14 প্ৰসংগ স্কুলতে হৈ যায়। আমাৰ মঠত হয় চবতে ৰাতিপুৱা ভকত এজনে কৰে আৰু তেওঁ ৰাতি কৰে, পুৱা কৰে, হাতীবিলাক আমাৰ এতিয়া সোমাবৰ ইচ্ছা যায়। আমাৰ যিহেতুতো নৰি আমি কেনেকৈ চাওক, বহুতে আমাৰ আচলতে ইয়াৰ মানে যিসকল আই মাতৃসকলে এবাৰ সোমাব পাৰে, আচলতে গোটেই একবাৰ সোমাব পাৰে। তোমালোকৰ যদি কোনোবাই আহে শৰণ ল'ম বুলি সিদিনা সোমাব পাৰিব, তাৰপাছত নোৱাৰে। পাছত নোৱাৰে। তাৰোপৰি অসমৰ যিসকল বেছিভাগ বহু সংখ্যক মহিলাই আজিকালি প্ৰতিবাদ কৰে বৰপেটা মানে কীৰ্তন ঘৰত মহিলা প্ৰৱেশ কৰিব নিদিয়াৰ কাৰণে। কিন্তু যিসকল আমাৰ স্থানীয় আই মাতৃ আছে তেওঁলোকে কোনো আপত্তি নকৰে, তেওঁলোকে খুব শ্ৰদ্ধাৰে কথাটো মানি লয়। তেওঁলোকে মানি লয় শ্ৰদ্ধা। আমাৰ যিটো নিয়ম গুৰুজনাই থৈ গৈছে সেইটো নিয়ম মতে আমি চলি আছোঁ। আপুনি মহিলাক প্ৰৱেশ কৰিব দিলে ভাল পায় নে বেয়া পায়? ভাল পাওঁ, বেয়া নাপাওঁ, ভাল পাওঁ। কিন্তু গুৰুজনাই যে মানা কৰি দিছে সেইকাৰণে আমি দুখ লাগে নেকি মাজে মাজে? বহুত চাইড লগা বস্তু আছে। হয়। ঘাইবন্তি আমি কৰি দিচাম, ঘাইবন্তি আছে, শিখৰ আছে, গুৰুবন্তি দেখা পাওঁ, অক্ষয়বন্তি দেখা পাওঁ, সৰে দিছক চাহ কৰে। আমি একদৰে আমি ভিডিঅ' শৰণ লৈছোঁ, ভিতৰে ইমান চাইড নাপাওঁ, দেখা পাওঁ। তুলসী সীতাৰ গুৰিতে শৰণ লৈছোঁ, তাৰপিছত আহি বাহিৰত সেয়া কৰিছোঁ। সেইখিনিয়ে আৰু এতিয়া সময়তে আহি গ'লে প্ৰথম প্ৰসংগ কৰিছে। সেইখিনি ঠাইতে আৰু আইসকলে এতিয়া কৰে বহু হয় এয়া চাওক, বাহিৰৰ পৰাই এখেতসকলে কিমান শ্ৰদ্ধাৰে মানে আঁঠু লৈ বা হাত জোৰ কৰে নাম প্ৰসংগ শুনি আছে। গতিকে কিছু দৃশ্য দেখুৱালোঁ আৰু এইফালেও চাব আপোনাৰ বাহিৰৰ পৰাই আই মাতৃসকলে এনেকৈ সেৱা ধৰিছে, সেইফালে চাব আছে আচলতে। মই দূৰৰ পৰা আপোনালোকক দেখুৱাইছোঁ যে আইতাও আহিছে। সদায় আহে না? বানপানী হৈছিলে বানপানী কিমান হৈছিল? বানপানী ইমান সিটো থাকক লৈ সেই পানীত আমি নাম প্ৰসংগ কৰিছোঁ। বেছি অহা নাই, আমি 4জনমান আহি সদায় নাম প্ৰসংগ চলি আছে। আৰু সিফালে ধাৰ বৈছে, আমি খোজকাঢ়ি আহিলে আমাক উল্টা ফালে নিবা খুজি আমি ভিজি আহিছোঁ। কৃষ্ণই আনিছে, সেইটো শক্তি এটা, ভক্তিৰ অকল শক্তি এটা কৃষ্ণই আনিছে কাৰণে আমি আহিব পাৰিছোঁ। নহ'লে লকডাউন যেইখন হয় একদিনো মানুহ নাই। ভগৱানে চিন্তি ৰাতিপুৱা 4টা বজাতে উঠি আমি গা পাৰি 4টা বজাত আহিবই লাগে। আহোঁ আৰু ভগৱানক খুচিটো পুলিচে ধৰিব, ভগৱানক সদায় আৰাধনা কৰে। ভগৱান এৰে আৰু ৰাতিপুৱা এইবিলাক বাহিৰে কৰিব নোৱাৰে না, নিচা কৰিব লাগে। সেই ৰাতিপুৱা মই আহোঁ ভগৱানক কৰে, ভগৱান কৰে বহুত দূৰৰ মানে এই বাজাৰৰ ওচৰৰ পৰাই আহোঁ মই। কিমান দূৰৰ পৰা ভগৱানক ভাবি আহিছোঁ। একো নাই, ভগৱানক হেৰি আশ্ৰয় লৈ আহোঁ, একো হেৰিত নহয়। সেনেকৈ লকডাউনতো সেই 2 মাহে আহিছোঁ। আপোনাৰ হেৰি কিবা আছে নাই? আপুনি মানে আপোনালোক কিবা দায়িত্বত আছে তাৰমানে? আপোনাক দৰমহা মাতি দিয়ে নাই? মাননি চাননি নিদিয়ে, কাবাই এনে মৰম
এনেই 200 ডেইলি মাত্ৰ ৰাতিপুৱা মাহত না দিনত আজিকালি হেৰি তাতে ভগৱানৰ বস্তু হেৰিয়ে বুলি বহুত বুলি ভাবি আহিছোঁ তেওঁ কৰ্মখন তেওঁ কৰবা দিয়ক আমাক দেহা পানী ভালে দেখোন তেওঁ বুলি লকডাউনত ঔষধ চিতৰ ওপৰ প্লেনে দুইটাতে আহোঁ মই ভগৱান হৈ একো বেমাৰ পাতি নহ'ল এই পানী ডুবি মোৰ মাছ চাছ ভাঙি ভাল হোৱা নাই শুনা যাওক মাতটো ফাটা ভালেই হৈছে ভালো লাগে মাতটো কিয় এটা ষ্টাইল গৈছে ৰাতি ঘৰত থাকে ৰাতি ঘৰত তাতে যাম আমি ৰাতিপুৱা প্ৰসংগ কৰি ঘৰত গৈছোঁ যাই আৰু অলপ আগতে আহিছোঁ আহি আৰু ভাগৱত পাঠ হ'ব ভাগৱত পাঠ আৰু শুনি আৰু 8টা বাজিব ঘৰত যাই পাওঁতে এনেকৈ ভগৱানে আৰু এইখিনি আনি আছে কৃষ্ণই নানিলেতো আহিব নোৱাৰোঁ কৃষ্ণই আনাৰ কাৰণেহে আহিছোঁ এনেকৈ আহিছোঁ কি কৰিম প্ৰসংগ চলি আছে আপোনালোকে শুনা পাইছে নে নাই গম নাপাওঁ বৰপেটা